এয়া আকাশবাণী তেজপুৰ নিবেদন কৰিছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ। তেজপুৰ যিদৰে বহু পৌৰাণিক ঐতিহাসিক সমলেৰে সমৃদ্ধ, ঠিক সেইদৰে এই চহৰক বহুকেইখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানে চহকী কৰি তুলিছে। আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানৰ আজিৰ বিষয় তেজপুৰৰ এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়। (1930 চনৰ কুখ্যাত কানিংহাম চাৰ্কুলাৰ ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত পৰাধীনতাৰ শিকলি ছিঙি পেলাবলৈ সমগ্ৰ ভাৰতবাসীয়ে স্বাধীনতা আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনত ছাত্ৰ ছাত্ৰীসকল ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। এই কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ মতে অভিভাৱকসকলে স্কুলৰ ল'ৰাই অসহযোগ আন্দোলনত সহযোগ নকৰে বুলি প্ৰতিশ্ৰুতি দি এখন বণ্ড লিখি দিব লাগিছিল। এই বণ্ডত চহী নকৰি বহু ছাত্ৰ ছাত্ৰীয়ে স্কুল ত্যাগ কৰিছিল। তেজপুৰতো সেই সময়ত কেইগৰাকীমান ছাত্ৰই চৰকাৰী স্কুল ত্যাগ কৰিছিল। যিসকল ছাত্ৰই স্কুল এৰিছিল সেইসকলক পঢ়াৰ সুযোগ দিবলৈ এখন সভা পতা হৈছিল আৰু সেই সভাত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ পৰামৰ্শ মতে তেজপুৰৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি তোলা হৈছিল তেজপুৰ একাডেমী বিদ্যালয়। এই বিদ্যালয়ে পৰৱৰ্তী পৰ্যায়ত তেজপুৰ তথা সমগ্ৰ অসমৰ শিক্ষা জগতলৈ এক অভূতপূৰ্ব অৱদান আগবঢ়াইছিল আৰু লাহে লাহে এই বিদ্যালয় উন্নীতকৰণৰ জৰিয়তে বৰ্তমান ই পৰিচিত তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰূপে। এই বিদ্যালয়খনিৰ প্ৰতিষ্ঠা তথা ইয়াৰ ইতিহাসৰ বিষয়ে সবিশেষ জানিবলৈ আমি লগ ধৰিছিলোঁ বিদ্যালয়খনিৰ প্ৰাক্তন শিক্ষক তথা তেজপুৰৰ এগৰাকী সমাজ সচেতন ব্যক্তি অভিনেতা শ্ৰীযুত ভূপেন শৰ্মাক। নমস্কাৰ। 1988 চনত মই এই বিদ্যালয়ত যোগদান কৰিছিলোঁ আৰু 2023 চনত মই অৱসৰ গ্ৰহণ কৰিছোঁ বিদ্যালয়খনৰ পৰা। এটা কথা যে মই পূৰ্বতে এটা বেলেগ চাকৰিত আছিলোঁ আৰু যেতিয়া মই এই বিদ্যালয়ত যোগদান কৰাৰ সুবিধা পাইছিলোঁ তেতিয়া হাঁহি মুখে সেই চাকৰিটো ত্যাগ কৰি মই ইয়াত এইকাৰণেই যোগদান কৰিছিলোঁ যে তেজপুৰ একাডেমী বিদ্যালয়খন আছিলে এখন ঐতিহাসিক বা ঐতিহ্যৰে ভৰপূৰ এখন বিদ্যালয়, যিখন বিদ্যালয়ৰ কথা মই দুই এক স্বনামধন্য ব্যক্তিৰ পৰা মই শুনা পাইছিলোঁ। আৰু যেতিয়া বিদ্যালয়লৈ আহিছিলোঁ, বিদ্যালয়লৈ অহাৰ পিছত লাহে লাহে মোৰ খুদুৱাই থাকোঁ মনটোৱে বিদ্যালয়ৰ অতীত সেই গৌৰৱৰ কথাবিলাক জানিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। আৰু তেতিয়াই মই এখন স্মৃতিগ্ৰন্থ পাইছিলোঁ। আমাৰ এই বিদ্যালয়ৰ সোণালী জয়ন্তী 1987 চনত অনুষ্ঠিত হৈছিলে। মই 88 চনত ইয়াত জইন কৰিছোঁ আৰু সেই স্মৃতিগ্ৰন্থখনত এই বিদ্যালয়খনৰ অতীত গৌৰৱৰ বিষয়ে ইমান সুন্দৰকৈ লিপিবদ্ধ কৰি থৈছিল আৰু সেইখন অধ্যয়ন কৰি এই বিদ্যালয়খনৰ বিষয়ে জানিব পাৰি সঁচাকৈ মই অতি আনন্দিত হৈছিলোঁ, যিখন বিদ্যালয়ত মই শিক্ষক হিচাপে যোগদান কৰিছিলোঁ। আমি যদি চাওঁ তেতিয়া ভাৰতবৰ্ষ যেতিয়া প্ৰায় 200 বছৰ ইংৰাজে শাসন কৰিছিল, সেই শাসন কৰা কালচোৱাত যিসকল স্বাধীনতাপ্ৰেমী লোক আছিল সেই লোকসকলৰ মনত শিক্ষা গ্ৰহণতো স্বাধীনতা তেওঁলোকে বিচাৰিছিল আৰু সেইকাৰণেই অসমৰ বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ জাতীয়তাবোধ থকা কিছু ব্যক্তিয়ে কিছু বিদ্যালয় স্থাপন কৰিছিল আৰু তেনেদৰে স্থাপিত হোৱা এখন বিদ্যালয় আছিল তেজপুৰ একাডেমী 1930 চনত। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ঢৌ আমাৰ ছাত্ৰসকলৰ মাজত যেতিয়া স্পৰ্শ কৰিছিল তেতিয়া ব্ৰিটিছ শাসকসকলে প্ৰমাদ গণিছিল সেইখিনি সময়ত। আৰু 1930 চনত জুলাই মাহত তেতিয়া অসমৰ ব্ৰিটিছ শিক্ষাধিকাৰ আছিলে J.R. কানিংহাম, তেখেতৰ স্বাক্ষৰত এখন চাৰ্কুলাৰ ওলাইছিল যিখন আমি কুখ্যাত চাৰ্কুলাৰ বুলি কওঁ সেইখিনি সময়ৰ। যে সেই চাৰ্কুলাৰখনৰ মতে আছিল যে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰসকলে কোনো আন্দোলন বা ৰাজনীতিৰ অংশগ্ৰহণ নলওঁ বুলি অভিভাৱকসকলে স্বাক্ষৰ কৰি পেলাই এখন
পত্ৰ দিব লাগিব। আৰু যেতিয়া সেই কথাটো আহিল তেতিয়াই সেই চাৰ্কুলাৰখনলৈ কোনো ধৰণৰ কেৰেপ নকৰি ভালেসংখ্যক ছাত্ৰই চৰকাৰী বিদ্যালয়ত এই প্ৰতিশ্ৰুতি পত্ৰখন দাখিল নকৰিলে আৰু সেই ছাত্ৰসকলৰ বাবেই এখন বেচৰকাৰী হাইস্কুল স্থাপনৰ দিহা কৰিব লগা হ'ল। যেহেতু সেইখিনি সময়ত অন্য কোনো হাইস্কুল নাছিল, চৰকাৰী স্কুলখন নাছিল, স্বাধীন চিতিয়া অসমীয়াই হওক, বেংগলী, ডাক্তৰ, উকিল, ব্যৱসায়ী এই সকলোৱে মিলি পেলাই এখন নতুন বেচৰকাৰী হাইস্কুল তেজপুৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে লাগিল। আৰু ফলশ্ৰুতিত কি হ'ল, 1930 চনৰ আগষ্ট মাহত কলিবাৰীস্থিত বান থিয়েটাৰ তেতিয়া আছিলে, বৰ্তমান অভাউষাৰ যিটো প্ৰেক্ষাগৃহ আছে, কাৰ্যালয় আছে, তাত তেজপুৰ একাডেমী নামাকৰণৰ এখন হাইস্কুল প্ৰতিষ্ঠা কৰি তাতে শ্ৰেণী আৰম্ভ কৰিছিল। আৰু সেই বিদ্যালয়খনৰ তেজপুৰ একাডেমী যিটো নামাকৰণ কৰিছিল তাৰ পৰিচালনাৰ গুৰি ধৰিছিল স্বনামধন্য প্ৰয়াত মনমোহন লাহিৰীদেৱে। আৰু প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিল সেইখিনি সময়ত BA পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেজপুৰৰ প্ৰয়াত দুলাল চন্দ্ৰ ভট্টাচাৰ্যদেৱে। বিদ্যালয়ৰ এফিলিয়েশ্যনৰ বাবে নিজা ঘৰ প্ৰয়োজন হোৱাত তাৰ পিছত কি হ'ল, বৰ্তমান তেজপুৰৰ যিটো চেলটেক্স কমিশ্যনৰ কাৰ্যালয় আছিলে সেইটো আছিলে কালীচৰণ ভট্টাচাৰ্যদেৱৰ মাটিত। আৰু তাত থকা টিনৰ দীঘলীয়া ঘৰটোত তেখেতৰ সন্মতিত স্থায়ীভাৱে সেই বিদ্যালয়খন তালৈ স্থানান্তৰিত কৰা হ'ল। আৰু 1936 চনলৈকে তাতেই তেজপুৰ একাডেমী আছিল। আৰু 1936 চনত এটা কথা হৈছিল যে তেতিয়া এখন সুকীয়াকৈ বেংগলী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰশ্ন উঠিল। আৰু তেতিয়াই তেজপুৰ একাডেমীৰ বেংগলী ছাত্ৰ তথা শিক্ষকসকল তাৰ পৰা ফাটি গৈ এখন নতুন বেংগলী বালক হাইস্কুল স্থাপন কৰিলে। আৰু সেই সময়তে তেতিয়া 1913 চনত স্থাপন হৈছিলে, আগতে স্থাপন হৈছিলে অসমীয়া সাহায্যপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়। সেই বিদ্যালয়খন তেতিয়া তেজপুৰ একাডেমীৰ লগত চামিল হ'ল। বৰ্তমান তেজপুৰ একাডেমীয়ে নিজৰ ঘৰ ত্যাগ কৰি, মানে সেইখিনি সময়ত যিটো সেই চেলটেক্সৰ ঘৰটোত আছিলে সেই ঘৰটো ত্যাগ কৰি পেলাই বৰ্তমানৰ এই ঘৰ মাটিলৈ আহিল। আৰু বৰ্তমান এই বিদ্যালয়ৰ গৃহতেই ইয়াৰ আগতে আছিল মাটি বন্দোবস্তি প্ৰাধিকাৰীৰ কাৰ্যালয় ইয়াত। তাৰপিছত তেজপুৰ একাডেমীৰ পূৰ্বৰ ঘৰটোত নতুনকৈ গঠিত হোৱা এখন ছোৱালী হাইস্কুলক দিয়া হয়। তেজপুৰ একাডেমী আমি যিখিনি সেই স্মৃতিগ্ৰন্থখনত তথ্য পাইছোঁ তাত প্ৰথম বছৰত প্ৰায় 64জনমান ছাত্ৰ আছিল। প্ৰতিষ্ঠাপক শিক্ষকসকল, প্ৰথম বৰ্ষৰ ছাত্ৰসকল, মেনেজিং কমিটিৰ তালিকাখন আমি তাতে পাইছোঁ। মই তাৰ পৰাই দুই এজনৰ নাম আমি কম। সেইখিনি সময়ত আমাৰ তেজপুৰ একাডেমীৰ প্ৰথম পৰিচালনা সমিতিখন এনেধৰণে আছিলে। সভাপতি হিচাপে আছিলে প্ৰয়াত মনমোহন লাহিৰী, সম্পাদক হিচাপে আছিলে প্ৰয়াত কালীচৰণ ভট্টাচাৰ্য, ঠিক সেইদৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা, সুৰেন্দ্ৰ মোহন বোস, নগেন্দ্ৰ চন্দ্ৰ গাংগুলী, মহেশ্বৰ দেৱগোস্বামী এইসকল সদস্য হিচাপে আছিলে। আৰু প্ৰতিষ্ঠাপক শিক্ষক হিচাপে আছিলে, আমি সেই স্মৃতিগ্ৰন্থত পোৱা তথ্য অনুসৰি প্ৰধান শিক্ষক হিচাপে আছে ইতিমধ্যে মই উল্লেখ কৰিছোঁ প্ৰয়াত দুলাল চন্দ্ৰ ভট্টাচাৰ্য। তাৰপিছত চন্দ্ৰকান্ত বৰা, মহিকান্ত দাস, ভূপেন্দ্ৰনাথ দে, কমলা প্ৰসাদ আগৰৱালা, নেত্ৰধৰ শইকীয়া, সৰুৰাম দাস, ৰামচৰণ বৰদলৈ, মহেন্দ্ৰ মৈত্ৰ, নন্দ দুলাল গাংগুলী, হৰকান্ত দাস, লুদাইৰাম কৈবৰ্ত, সুৰেণ গুপ্ত, মনোৰঞ্জন দাস আদি কৰি হয়তো বহুতৰ নাম ক'ব পৰা নাই। তেনেকৈ ছাত্ৰসকলৰ নামখিনিও ইয়াত লিপিবদ্ধ আছে, বহুতখিনি ছাত্ৰৰ। যি নহওক, তেজপুৰ একাডেমী বিদ্যালয়খনৰ অতীত গৌৰৱৰ বিষয়ে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আচলতে আমি এটা কথা ক'বই লাগিব যে বহু লোকৰ ত্যাগৰ ফলতেই জন্ম হৈছিল তেজপুৰ একাডেমী। শিক্ষকসকলৰ অশেষ ত্যাগৰ বলতেই বহু ছাত্ৰ একোজন সুনাগৰিক হৈ দেশৰ কিন্তু গুৰু দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ স্বীকৃতি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই বিদ্যালয়েৰে 3গৰাকী অধ্যক্ষক ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেইসকল স্বনামধন্য ব্যক্তি হ'ল আমাৰ গৌৰৱ প্ৰয়াত পদ্মেশ্বৰ বৰঠাকুৰ, প্ৰয়াত লম্বোদৰ ভূঞা, প্ৰয়াত ভাৰত চন্দ্ৰ শৰ্মা। আৰু মই যেতিয়া এই বিদ্যালয়ত যোগদান কৰিছিলোঁ তেতিয়া মোৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ভাৰত চন্দ্ৰ শৰ্মা ছাৰক মই লগ পাইছিলোঁ। সেইখিনি সময়ত যথেষ্ট কষ্ট কৰিছিল বিদ্যালয়খনৰ কাৰণে। একেদৰে প্ৰাক্তন কৃতি বহু ছাত্ৰৰ ভিতৰত আমি দুই এজনৰ নাম ক'ব পাৰোঁ। উদ্যোগপতি দ্বাৰকা প্ৰসাদ আগৰৱালা, প্ৰাক্তন MP ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ, ডাক্তৰ পুণ্যব্ৰত সেন, ইঞ্জিনিয়াৰ মাধৱ মজুমদাৰ, চিফ ইঞ্জিনিয়াৰ প্ৰবোধ শৰ্মা, উচ্চপদস্থ কৃষি বিষয়া ডক্টৰ কনক চন্দ্ৰ মহন্ত, আৰ্কিটেক্ট উপেন বৰুৱা, ইঞ্জিনিয়াৰ দুৰ্গা ভট্টাচাৰ্য,
কামাখ্যা শৰ্মা, হেৰেম্ব শৰ্মা, প্ৰাক্তন বন মন্ত্ৰী ডক্টৰ নগেন শৰ্মা, প্ৰাক্তন বিহাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মহম্মদ ইকবাল আনচাৰী, ঠিক একেদৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন আলোকচিত্ৰশিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নলিনী বৰুৱা, এডভোকেট অনন্ত গোস্বামী, শিল্পী নৰেন লহকৰ, অৰুণ নাথ, আৰু আমি অতি গৌৰৱেৰে ক'ব পাৰোঁ যে বৰ্তমান তেজপুৰ সমষ্টিৰ বিধায়ক শিল্পী শ্ৰীযুত পৃথ্বীৰাজ ৰাভা এই বিদ্যালয়ৰ কিন্তু প্ৰাক্তন ছাত্ৰ, আবৃত্তিকাৰ ভাৰত লোহাৰ, জাতীয় শ্বহীদ ভূপেন ডেকা, সাংবাদিক অনুপম চক্ৰৱৰ্তী, পুলক কুমাৰ ডেকা, অতনু ভূঞা, সাহিত্যিক জগন্নাথ পাঠক, শোণিতপুৰ প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰ প্ৰদীপ বৰুৱা, শোণিতপুৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত মনোজ কুমাৰ ডেকা, আৰু এনেধৰণৰ বহু ছাত্ৰই এই তেজপুৰ একাডেমীৰ নাম কেৱল অসমতেই নহয় ভাৰতবৰ্ষত উজ্বলাই থৈ গৈছে। সকলোৰে নাম কিন্তু মই জ্ঞানৰ অভাৱত ল'ব পৰা নাই, তাৰ কাৰণে ক্ষমাপ্ৰাৰ্থী, কাৰণ বহুখিনি তথ্য হয়তো মই পোৱা নাই বা মই নাজানো। তথাপি সেই সকললৈও মই শ্ৰদ্ধা নিবেদন কৰিছোঁ যিসকলৰ নাম মই উল্লেখ কৰিব পৰা নাই এই কথাখিনিত। এই স্থাপিত হোৱাৰ সময়ৰ কৃতি শিক্ষকসকলৰ উপৰিও বহুকেইজন বিজ্ঞ অভিজ্ঞ শিক্ষকৰ শিক্ষাদানে তেজপুৰ একাডেমীৰ শৌক্ষিকেই হওক বা বিভিন্ন দিশ সেই দিশৰ গৌৰৱ বৃদ্ধি কৰিছে। তাৰ ভিতৰত কেইজনমানৰ নাম আমি উল্লেখ কৰিব পাৰোঁ, যেনেকৈ লম্বোদৰ ভূঞা, পূৰ্ণচন্দ্ৰ দেৱ শৰ্মা শাস্ত্ৰী, বিশিষ্ট সাংবাদিক নৰেন্দ্ৰ দেৱ শৰ্মা শাস্ত্ৰী, সুৰেশ কুমাৰ আৰ্য, পূৰ্ণানন্দ চৌধুৰী, বলোৰাম বৰমুদৈ, চন্দ্ৰনাথ তামুলী, অতুল চন্দ্ৰ হাজৰিকা, নৰেন চন্দ্ৰ হাজৰিকা, কৈলাশ চন্দ্ৰ কলিতা, উপেন্দ্ৰনাথ শইকীয়া, ধ্ৰুৱ বৰুৱা, ধৰ্মাত্মা, ভৱকান্ত মহন্ত, ৰাজেন্দ্ৰ কুমাৰ বৰুৱা, বিনয় কুমাৰ শইকীয়া, ভদ্ৰেশ্বৰ শইকীয়া, কালীনাথ শৰ্মা, উছমান গনি আদি বহু কৃতি শিক্ষকে এই বিদ্যালয়ত শিক্ষাদান কৰিছিল। মই বহুতৰ নাম উল্লেখ কৰিব পৰা নাই, মই ক্ষমাপ্ৰাৰ্থী, কাৰণ বহু স্বনামধন্য শিক্ষকৰ অৱদান আছে এই বিদ্যালয়খনৰ প্ৰতি। পৰিচালনা সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰা কেইগৰাকীমান মাননীয় ব্যক্তি মই পাইছিলোঁ এই তথ্যত। তাৰ ভিতৰত আছিলে ভাঙনি কবি আনন্দ চন্দ্ৰ আগৰৱালা, লোকনায়ক অমীয় কুমাৰ দাস, দেশসেৱক মহাদেৱ শৰ্মা, কমলা প্ৰসাদ আগৰৱালা এইসকল। আৰু এটা কথা মই উল্লেখ কৰিবই লাগিব যে তেজপুৰৰ বাহিৰৰ পৰা এই বিদ্যালয়ত বহু ছাত্ৰই অধ্যয়ন কৰিছিল, আৰু সেই ছাত্ৰসকলক ৰখাৰ ব্যৱস্থাৰ কাৰণে ইয়াত এটা ছাত্ৰাবাসৰো ব্যৱস্থা আছিল, যিটো ছাত্ৰাবাসত ছাত্ৰৰ লগতে শিক্ষকো ইয়াত আছিল। এইটো এটা ডাঙৰ কথা। গতিকে এই ঐতিহ্যমণ্ডিত তেজপুৰ একাডেমীৰ বুকুত আৰু এটা উল্লেখ কৰিব লাগে যে বহুকেইটা শিক্ষানুষ্ঠানে প্ৰাণ পাই উঠিছে। তাৰ ভিতৰত আমি ক'ব লাগিব 50ৰ দশকত নৰ্মাল স্কুল, তেজপুৰ মহাবিদ্যালয়, তেজপুৰ আইন মহাবিদ্যালয়, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, হিন্দী বিশাৰদ বিদ্যালয়, এইখিনিয়ে ইয়াতেই জন্ম লাভ কৰি বৰ্তমান সময়ত এই সকলো অনুষ্ঠানে স্থায়ীভাৱে নিজা ঘৰ মাটিৰ শিক্ষাদান কাৰ্যত গৌৰৱেৰে জিলিকি আছে। গতিকে এইটো আমাৰ স্কুলখনৰ কাৰণে এটা গৌৰৱৰ কথা। গতিকে ইয়াত ছাত্ৰ একাডেমীৰ ছাত্ৰ সংঘত 1945 চনৰ শেষৰ ভাগত ইয়াত স্কুল ইউনিয়নৰ জন্ম হৈছিল, আৰু বৰ্তমানলৈকে তেজপুৰ একাডেমীৰ ছাত্ৰ সংঘখন অতি সক্ৰিয়ভাৱে আছে। ঠিক তেনেদৰে বিদ্যালয়খনত অতীজৰে পৰা বিভিন্ন উৎসৱ ছাত্ৰ শিক্ষক সকলো একত্ৰিত হৈ বহুকেইটা উৎসৱ পালন কৰে। তাৰ ভিতৰত সৰস্বতী পূজা, মহাপুৰুষ শংকৰদেৱৰ আৰু মাধৱদেৱৰ তিথি, ফাতেহা দোৱাজ দহম, বিশ্বকৰ্মা পূজা অতি উলহ মালহেৰে পালন কৰে। ঠিক তেনেকৈ বিদ্যালয়ৰ মুখপত্ৰ বুলি ক'বলৈ যে মুৰুলীখন বৰ্তমানলৈকে আমাৰ এই বিদ্যালয়ৰ মুখপত্ৰ হিচাপে আছে, কিন্তু তাৰ লগতে তাৰ আগতে বিদ্যালয়ত চানেকি নামৰ এখন আলোচনী আৰু চিত্ৰলেখা নামৰ এখন ছবিৰ আলোচনী প্ৰকাশ কৰিছিল। ঠিক একেদৰে দীপিকা নামাকৰণেৰে এখন দুমহীয়া হাতে লিখা আলোচনীও প্ৰকাশ হৈছিল। বিজুলী নামৰ আন এখন হাতে লিখা আলোচনীৰ তথ্য পোৱা গৈছে। আৰু এই যিখন মুৰুলী, এই মুৰুলীখন আৰম্ভ হৈছিলে 1949 চনৰ পৰা বৰ্তমানলৈকে আছে। ঠিক একেধৰণে এই বিদ্যালয়খনৰ ক্ৰীড়া আৰু সাংস্কৃতিক দিশ, এই দিশতো যথেষ্ট সুনাম অৰ্জন কৰিছে অতীজৰে পৰা। বৰ্তমানেও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা আৰু সাংস্কৃতিক ক্ৰীড়া এই দিশবিলাক প্ৰসাৰ হ'বৰ কাৰণে বিদ্যালয় সপ্তাহ, সাংস্কৃতিক অনুষ্ঠান আদিটো সেইবিলাক পাতি আহিছে, আৰু য'ত শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ সদস্য সকলো একেলগে জড়িত হৈ পেলাই এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰা হয়। একেধৰণে এটা পুথিভঁৰাল আছে বিদ্যালয়ৰ। এই পুথিভঁৰালটো বহুত পুৰণি, বৰ্তমানেও ছাত্ৰসকলৰ উপযোগী যথেষ্টখিনি কিতাপ এই পুথিভঁৰালত আছে, আৰু ইয়াৰ এজন পুথিভঁৰাল ইনচাৰ্জ হিচাপে দায়িত্ব লৈ পেলাই এগৰাকী শিক্ষকে বৰ সুন্দৰকৈ পুথিভঁৰালটো চলাই আছে। আৰু এটা উল্লেখযোগ্য কথা যে এই বিদ্যালয়ত কাৰিকৰী শিক্ষাৰ ব্যৱস্থা আছে, বিশেষকৈ আমাৰ কাঠ শিল্প, যিটো মিস্ত্ৰী শিল্প, এই শিল্পৰ ইয়াত শিক্ষা ছাত্ৰসকলক দিয়া হয়, যাৰ দ্বাৰা ছাত্ৰসকলে নিজে উপাৰ্জনমুখী হয়, চাকৰিমুখী নহৈ পেলাই নিজে স্বনিৰ্ভৰশীল হোৱাৰ এক
সুবিধা পায় একেদৰে পৰিচালনা সমিতি সেই ধৰণে বিদ্যালয় মই আগতে উল্লেখ কৰিছোঁ পৰিচালনা সমিতি পূৰ্বৰ পৰাই আছে গতিকে ইয়াত আমি দেখা পাওঁ যে অতীত গৌৰৱেৰে পৰিপূৰ্ণ তেজপুৰ একাডেমী বিদ্যালয়খন স্থাপন হোৱাৰ পাছত এই বিদ্যালয়খন উচ্চ মাধ্যমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ হৈছিল 1 জানুৱাৰী 1965 চনত চৰকাৰী এক আদেশ অনুযায়ী যিটো মই স্মৃতি গ্ৰন্থখনতে পাইছোঁ বা ইয়াতো পাইছোঁ আৰু প্ৰথম অধ্যক্ষ হিচাপে আছিল বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকলৈ যেতিয়া উন্নীত হ'ল তেতিয়া আছিলে ৰাষ্ট্ৰপতি বঁটা প্ৰবক কৃতি শিক্ষক প্ৰয়াত পদ্মেশ্বৰ বৰঠাকুৰদেৱ তেখেতে অধ্যক্ষ হৈ আছিল আৰু এই বিদ্যালয়খন প্ৰাদেশিকৰণ হৈছিলে ইংৰাজী 1977 চনৰ 10 অক্টোবৰৰ চৰকাৰী এক আদেশ মৰ্মে গতিকে এনে এখন বিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে মই জড়িত হ'বলৈ পাই নিজেই নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু আচলতে এটা অনুষ্ঠান বিশেষকৈ শিক্ষা অনুষ্ঠান সকলোৰে সহযোগতহে ই সদায় উদ্যমুখী যাত্ৰাত গতি কৰিব পাৰে গতিকে আছে এতিয়াও সম্পূৰ্ণ ৰাইজ ছাত্ৰ সমাজ প্ৰাক্তন ছাত্ৰ সমাজ সকলোৱে একত্ৰিত হৈ বিদ্যালয়খনৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থভাৱে চেষ্টা কৰি আছে প্ৰাক্তন ছাত্ৰসকলেও জড়িত এই বিদ্যালয়খনৰ সকলো কামত গতিকে মই পুনৰ সকলোকে আহ্বান কৰিছোঁ তেজপুৰীয়া ৰাইজক প্ৰাক্তন ছাত্ৰসকলক এই ইতিহাসেৰে ভৰপূৰ এই বিদ্যালয়খন যাতে এখন অসমৰ জাকত জিলিকা শিক্ষাস্থললৈ পৰ্যবেক্ষিত হ'ব পাৰে বা আগবাঢ়ি যাব পাৰে তাৰ কাৰণে সকলোৱে হাত উজান দিবই লাগিব সকলোকে মই আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ 1930 চনত স্থাপন হোৱা এই বিদ্যালয়খনত মই যোগদান কৰিছোঁ 1988 চনত গতিকে মই যিখিনি কথাখিনি অতীত গৌৰৱৰ বিষয়ে ক'লোঁ এই কথাখিনি বহুতো ভুল ত্ৰুটি থাকি যাব পাৰে হয়তো মোৰ অজ্ঞানতাৰ বাবে বা মই কোনো তথ্য নোপোৱাৰ বাবে গতিকে মই কৈছোঁ যে মই যিখিনি তথ্য পাইছোঁ সেইখিনি বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থখনৰ পৰা সেই তথ্যখিনি মই সামৰি পেলাই কথাখিনি কৈছোঁ গতিকে যদি কিবা ভুল ত্ৰুটি ইয়াত ৰৈ গৈছে বিজ্ঞ লোকসকলে যাতে নিজ গুণে মোক ক্ষমা কৰে সমাজত শিক্ষাৰ পোহৰ বিলোৱা তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছে এক গৌৰৱোজ্জ্বল ইতিহাস এই গৌৰৱোজ্জ্বল ইতিহাসৰেই পম খেদি বৰ্তমানৰ শিক্ষক ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা তেজপুৰীয়া ৰাইজে ইয়াৰ পুৰণি গৰিমাক ম্লান পৰিবলৈ নিদি বিদ্যালয়খনিক সকলো দিশতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যাৱলী হাতত লৈছে এই বিদ্যালয়খনিৰ বিদ্যায়তনিক দিশ তথা সামগ্ৰিক পৰিৱেশৰ বিষয়ে আমাক জনাই বিদ্যালয়খনিৰ শিক্ষয়িত্ৰী ঋতুস্মিতা শইকীয়াই নমস্কাৰ প্ৰকৃততে বিদ্যালয়খনত মই অহাৰে পৰা এই বিদ্যালয়খনৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশৰ প্ৰতি মোৰ যি অনুভৱ সেইখিনিকে আজি ব্যক্ত কৰিবলৈ ওলাইছোঁ প্ৰকৃততে আমি সকলোৱে জানো যে এখন বিদ্যালয়ৰ পৰিৱেশ বুলি ক'লে ছাত্ৰ ছাত্ৰীৰ জীৱনত ইয়াৰ এক বিশেষ গুৰুত্ব তথা প্ৰভাৱ থাকে কাৰণ বিদ্যালয়ৰ পৰিৱেশতে ছাত্ৰসকলৰ শিক্ষাৰ আধাৰ আৰু গোটেই মানৱ জীৱনটোৰ ভিত্তি মজবুত হয় গতিকে বিদ্যালয়খনৰ সুস্থ শান্তিপূৰ্ণ আৰু উৎসাহজনক এটা পৰিৱেশেহে ছাত্ৰ ছাত্ৰীক কিন্তু মানসিক শাৰীৰিক বৌদ্ধিক লগতে নৈতিক দিশৰ পৰা উন্নীত কৰি তোলে বুলি আমি অনুধাৱন কৰিব পাৰোঁ এইখিনিতে উল্লেখনীয় যে বিদ্যালয়ৰ পৰিৱেশ বুলি ক'লে কেৱল আমি বিদ্যালয়ৰ আৱৰ্ত বা আন্তঃগাঁথনিকেই নুবুজোঁ ইয়াৰ লগত বহু বিষয় সম্পৰ্কিত হৈ থাকে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ সমাজৰ সুসম্পৰ্ক ছাত্ৰ সমাজৰ সহপাঠীসকলৰ মাজত থকা সম্প্ৰীতি বিদ্যালয়খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাকে আৰম্ভ কৰি বিদ্যালয়খনৰ প্ৰাকৃতিক পৰিৱেশ বিদ্যালয়খনত ক্ৰীড়াৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক পৰিৱেশ আদি সকলো পৰিৱেশৰ এটা সংমিশ্ৰিত পৰিৱেশেই হৈছে এখন বিদ্যালয়ৰ প্ৰকৃততে পৰিৱেশ আজি আমি আপোনাক ক'বলৈ পাই সুখী হৈছোঁ যে এনে এক সংমিশ্ৰিত পৰিৱেশৰে সমৃদ্ধ হৈ আছে আমাৰ ঐতিহ্যমণ্ডিত তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ সকলোৰে জ্ঞাত ইতিহাসে গঢ়কা বিদ্যালয়খনৰ পূৰ্বৰ সুনামৰ ক্ষেত্ৰত যদিও কিছু বাধাৰ সন্মুখীন হ'ব লগা হৈছে তথাপি আমি কিন্তু চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি হোৱা নাই ইয়াত বিদ্যালয়ৰ যি হেৰুৱা গৌৰৱ সেই গৌৰৱ ঘূৰাই অনাৰ বাবে বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ সমন্বিতে বিদ্যালয়ৰ বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক দুয়োটা দিশৰ ওপৰতে আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে
আৰু প্ৰথমতে যদি বিদ্যায়তনিক দিশটোৰ প্ৰতি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ ক'ব লাগিব যে আমাৰ বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলেই হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলসমূহৰ লগতে আমাৰ শিক্ষা বিভাগৰ অধীনত যি আমাৰ গুণোৎসৱ বছৰি অনুষ্ঠিত হয় সেই গুণোৎসৱৰ ফলাফলসমূহলৈ আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। এই বিদ্যালয়ৰ পৰা গুণোৎসৱত হয়তো কেতিয়াবা এ গ্ৰেডো লাভ কৰিছে আৰু সমান্তৰালভাৱে তাৰ বিপৰীতে কিন্তু কেতিয়াবা বি গ্ৰেডো পাইছে বা পৰীক্ষাৰ ফলাফলসমূহৰ ক্ষেত্ৰতো একেই অৱস্থা উঠা নমা হৈ আছে। তাৰ মাজতে কেতিয়াবা আমি বিশেষ সুখো লাভ কৰিছোঁ। এইখিনিতে উল্লেখনীয় এটা কথা আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে উচ্চতৰ মাধ্যমিক প্ৰথমবাৰৰ বাবে আমাৰ যি বিহু নামৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছিলে সেই বিহু নামৰ পাঠ্যক্ৰমত আমাৰ বিদ্যালয়ৰ প্ৰথম বৰ্ষতে বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰ লাভ কৰি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এটা উল্লেখনীয় কথা এইখিনিতে যে এই বছৰ এই বিহু নামৰ পাঠ্যক্ৰমতে আমাৰ ৰাজ্যৰ ভিতৰতে আমাৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰি আমাৰ বিদ্যালয়লৈ কৃতজ্ঞতা কঢ়িয়াই আনিছে। গতিকে সফলতা আৰু বিফলতাৰ বোকোচাত উঠিয়েই কিন্তু তেজপুৰ একাডেমীয়ে ধনাত্মক চিন্তাধাৰাৰে সদায় আগবাঢ়ি আছে আৰু আমি আশাবাদী যে সদায় আগবাঢ়ি থাকিব। গতিকে দুয়োটাৰ মাজৰে আমাৰ কিন্তু একাডেমী পৰিয়ালৰ প্ৰতিজন সদস্যৰে এটাই মাথো লক্ষ্য আৰু উদ্দেশ্য যে আমি বিদ্যালয়খনক কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ বাবে প্ৰতিজনে কিন্তু অহৰহ প্ৰচেষ্টা কৰি আহিছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সহ বিদ্যায়তনিক দিশৰ প্ৰতিও আমি যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। সাংস্কৃতিক ক্ৰীড়াই হওক বিজ্ঞান প্ৰদৰ্শনীয়েই হওক সকলো দিশতে কেৱল জিলা ভিত্তিতেই নহয় কিন্তু ৰাজ্যিক পৰ্যায়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পাৰদৰ্শিতা দেখুৱাই আহিছে। গতিকে বিভিন্ন ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল নিজে সংযোজিত হৈ থকাৰ লগতে স্কাউটৰ পৰা আৰম্ভ কৰি ৰেড ক্ৰছ ছ'চাইটিলৈকে সকলোতে ছাত্ৰ ছাত্ৰীসকল জড়িত হৈ আছে। গতিকে এইবোৰৰ জৰিয়তে কিন্তু নিশ্চয়কৈ আমি ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনত যি উৎসাহ লগতে যি আত্মবিশ্বাস আৰু লগতে নেতৃত্বৰ গুণসমূহ কিন্তু বিকাশ পাইছে আৰু যিটো ভাবোঁ যে এখন সুস্থ সমাজৰ বাবে খুবেই প্ৰয়োজন। ইয়াৰ উপৰিও আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সুপ্ত প্ৰতিভা আছে সেইখিনি আমি উলিয়াই আনিবৰ বাবে যথেষ্টখিনি ব্যৱস্থা হাতত লওঁ। গতানুগতিকভাৱেতো আমাৰ বিদ্যালয় সপ্তাহ অনুষ্ঠিত হয়েই আৰু তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈয়ে আহিছে। কিন্তু ইয়াৰ উপৰিও আমাৰ বিদ্যালয়ত থকা ইক' ক্লাব ফৰ মিছন লাইফ আৰু সমগ্ৰ শিক্ষাৰ অধীনত থকা আমাৰ ইক' ক্লাব ইক' এণ্ড য়থ ক্লাব দুয়োটাৰে সহযোগত আমি বিভিন্ন দিৱস বিদ্যালয়ত উদযাপন কৰোঁ আৰু লগতে সেই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা বিভিন্ন কৰ্মশালা ইত্যাদিসমূহ আমি অনুষ্ঠিত কৰি আহিছোঁ। পৰিৱেশৰ সংৰক্ষণ কেনেদৰে কৰিব পাৰি, বৃক্ষৰোপণৰ দ্বাৰা আমি পৰিৱেশটো কেনেকৈ সেউজীয়া কৰি ৰাখিব পাৰোঁ, যিখিনি আমাৰ বৰ্তমান পৰিৱেশত খুবেই প্ৰয়োজনীয় কথা। গতিকে সেই কথাখিনিৰেও আমি কিন্তু ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবলৈ যথেষ্ট প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এইখিনিতে আৰু এটা কথা নিশ্চয়কৈ উল্লেখ কৰিব লাগিব যে অলপতে আমাৰ বিদ্যালয়ৰ সেই ইক' ক্লাব ফৰ মিছন লাইফ যি আছে তাৰ অধীনত আমি কেৱল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই নহয় আমাৰ শোণিতপুৰ জিলাৰ বাকী 10খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ তত্ত্বাৱধায়ক শিক্ষকসকলক লৈ আমি কেঁচুসাৰ প্ৰস্তুত, আমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং লগতে আমাৰ প্লাষ্টিক ৱাষ্ট মেনেজমেণ্টৰ ওপৰত যিকেইটা বিষয়বস্তু আজিৰ পৰিৱেশৰ বাবে খুবেই প্ৰয়োজনীয়। কিন্তু গতিকে তেনে গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আমি বিভিন্ন ৰিচোৰ্চ পাৰ্চন বা সমল ব্যক্তিক আমি মাতি আনি আমাৰ বিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আৰু এইটোও ক'ব লাগিব যে মাত্ৰ এই সুবিধা শোণিতপুৰ জিলাৰ মাত্ৰ 3খন বিদ্যালয়েহে লাভ কৰিছিলে, যিটো আমাৰ এষ্টকৰ পৰা দিয়া হৈছিল, অৰ্থাৎ আমাৰ আছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল, যাক আমি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ বুলি কওঁ, লগতে আমাৰ ডিষ্ট্ৰিক্ট নোডেল এজেঞ্চি U4U। গতিকে পঢ়া শুনাৰ লগতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এজন পৰিৱেশ সচেতন ব্যক্তি হিচাপে লগতে এজন সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ কিন্তু আমি প্ৰচেষ্টা কৰি আহিছোঁ। এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে কেৱল ছাত্ৰ ছাত্ৰীয়ে যে আমাৰ কৰ্মশালাত ভাগ লৈছে তেনে নহয়, আমাৰ শিক্ষকসকলেও কিন্তু পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাৰ লগত ছাত্ৰ সমাজকনো কেনেকৈ আগুৱাই নিব পাৰি তাৰ বাবে সময়ে সময়ে আমাৰ যি কৰ্মশালাই হওক বা আমাৰ প্ৰশিক্ষণেই হওক সেই সময়ত নিজকে অংশগ্ৰহণ কৰাইছে। আৰু আমাৰ বোধৰে সেইখিনিয়ে নিশ্চয়কৈ আমাৰ যি ছাত্ৰ সমাজ আছে সেই ছাত্ৰ সমাজক সৰ্বাংগীন উন্নতি সাধন কৰাত যথেষ্টখিনি সহায়ক হৈ পৰিছে। কাৰণ কিছুমান বিষয়বস্তু আমি এৰি চলিব নোৱাৰোঁ। বিশেষকৈ আজিৰ পৰিৱৰ্তিত যুগত আমাৰ ছাত্ৰ সমাজৰ লগত বিশেষকৈ জড়িত বিষয়সমূহ হৈছে ধৰক মানসিক স্বাস্থ্য, এটা বৰ স্পৰ্শকাতৰ বিষয়।
বা সুৰক্ষিত আৰু অসুৰক্ষিত যি স্পৰ্শ, ছেফ আনছেফ কনফিউজ টাচ, লগতে কেৰিয়াৰ কাউন্সেলিং, লাইফ স্কিল, এনেধৰণৰ যিবিলাক আমাৰ বিষয়বস্তু আছে, এই সকলো বিষয়বস্তুৰ ওপৰত কিন্তু আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰোঁ। গুৰুত্ব আৰোপ কৰাই নহয়, আমি আমাৰ যি সাপ্তাহিক ৰুটিন থাকে, সেই সাপ্তাহিক ৰুটিনসমূহত আমি একোটাকৈ শ্ৰেণী এই বিষয়সমূহক লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলৰ মনত আগবঢ়োৱা হৈছে। গতিকে আমি ভাবোঁ এইখিনিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা সুস্থ পৰিৱেশত থাকি বা এটা সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ নিজকে আগুৱাই নিবলৈ সক্ষম হ'ব। নিয়মীয়া শিক্ষাদান আমাৰ হৈয়ে থাকে আৰু তাৰ উপৰিও আমি কিন্তু অতিৰিক্তভাৱেও শিক্ষাদানৰ ব্যৱস্থা কৰা হয় সময়ে সময়ে, যেতিয়া প্ৰয়োজন বোধ কৰোঁ আমি। আৰু ইয়াৰ উপৰি আমাৰ প্ৰতি বছৰে গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰা হয় আৰু গ্ৰীষ্মকালীন শিবিৰত কেৱল আমাৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে যোগাসন, লগতে কবিতা আবৃত্তিয়ে হওক, বক্তৃতা হওক, ব্যক্তিত্ব বিকাশ কেনেদৰে কৰিব পাৰি, এই সকলোবিলাক বিষয়বস্তু সামৰি বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈ থকা হৈছে। আৰু এইবছৰো আমাৰ গ্ৰীষ্মকালীন শিবিৰ আমি তেনেদৰে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে আমাৰ আয়োজন কৰা হৈছে। কেতিয়াবা কি হয়, আমি কিছুমান সীমিত পুঁজিৰ বাবে আমি শিক্ষাদানৰ বাবে যিখিনি আমাৰ শিক্ষণ সামগ্ৰীৰ প্ৰয়োজন হয়, আমি হয়তো সেইখিনি ক্ৰয় কৰিব নোৱাৰোঁ। কিন্তু সেই ক্ষেত্ৰতো আমি ৰৈ থকা নাই। আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ উদ্যোগত আৰু শিক্ষাৰ্থীসকলৰ সহযোগত আমি সেই শিক্ষণ সামগ্ৰীসমূহো তৈয়াৰ কৰি লওঁ। এইখিনিতে মোৰ এষাৰ কথা মনত পৰিছে আইনষ্টাইনৰ, যে তেখেতে কৈছিলে যে ইটছ ৰেডাৰ দ্য ট্ৰেইনিং অফ দ্য মাইণ্ড টু থিংক দেন এডুকেশ্যন ইজ নট দ্য লাৰ্ণিং অফ মেনি ফেক্টছ। সেইবাবে আমি বিদ্যায়তনিকৰ লগতে সহ বিদ্যায়তনিক দিশসমূহৰ লগত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছোঁ। আমাৰ শিক্ষক সমাজ বা ৰাইজৰ সকলোৰে সহযোগত, আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ সহযোগত আমাৰ এটা সুন্দৰ সুসংগঠিত এটা প্ৰেক্ষাগৃহ আছে, য'ত আমি বিভিন্ন কৰ্মশালাৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰোঁ। আৰু আন আন সা সুবিধাসমূহৰ ভিতৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰয়োজনীয় সেইখিনি সা সুবিধা আমাৰ আছে। খোৱাপানীৰ সুবিধাৰ পৰা আৰম্ভ কৰি প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা, ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ বিভিন্ন সামগ্ৰী আমাৰ বিদ্যালয়ত আছে। আমাৰ এটা সুসংগঠিত পুথিভঁৰাল আছে। এটা সুসংগঠিত পুথিভঁৰাল মানে আমাৰ তাত প্ৰায় 5,000ৰ পুথি আমাৰ এতিয়াও বিদ্যালয়ত আছে, আৰু অতি পুৰণি পুথি কিন্তু আমাৰ বিদ্যালয়ত এতিয়াও সংগৃহীত হৈ আছে। আমাৰ বিদ্যালয়ত পূৰ্বৰেই পৰা কাৰিকৰী দিশটোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি অহা হৈছে। শোণিতপুৰ জিলাৰ মাত্ৰ কেইখনমান বিদ্যালয়তে কাৰিকৰী শিক্ষা আছে, অৰ্থাৎ আমাৰ কাঠ শিল্প, পূৰ্বৰে পৰা আমাৰ কাঠ শিল্প আমাৰ ইয়াত প্ৰচলিত হৈ আছে। আৰু তাৰ লগত নতুনকৈ সংযোজন হৈছে অট'মেটিভ আৰু এগ্ৰিকালচাৰ। আশা কৰোঁ এই কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল চাকৰিমুখী নহয়, কেৱল তেওঁলোকে বৃত্তিমুখী শিক্ষাৰে শিক্ষিত হৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিব। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বেছি সংখ্যকেই সাধাৰণতে মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। তদুপৰি আমাৰ সময়ে সময়ে আমাৰ যি প্ৰাচীৰ পত্ৰিকা হওক, সেইখিনি আমাৰ প্ৰকাশ কৰা হয়, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যিক বা সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ প্ৰতিভা আছে সেইখিনি প্ৰকাশ পাব পাৰে। আৰু এটা উল্লেখনীয় কথা যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন, আমাৰ এই প্ৰাক্তন ছাত্ৰ সন্মিলনখনে যথেষ্টখিনি আমাৰ বিদ্যালয়ত তেওঁলোকৰ সহযোগিতা আছে। আশা কৰোঁ তেওঁলোকৰ এই দিহা পৰামৰ্শৰ যোগেদি আমাৰ বিদ্যালয়খনৰ নতুন প্ৰজন্মই কিন্তু যথেষ্ট লাভান্বিত হ'ব। আৰু এটা কথা উল্লেখনীয়, পূৰ্বতে আমাৰ বিদ্যালয়খনত কেৱল ছাত্ৰৰহে নামভৰ্তি কৰা হৈছিলে, কিন্তু শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আৰু শৈক্ষিক পৰিৱেশৰ উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে আমাৰ বিদ্যালয়ত নৱম মানত ছাত্ৰসকলক অন্তৰ্ভুক্ত কৰা হৈছিলে, আৰু পৰ্যায়ক্ৰমে পিছলৈ ষষ্ঠ শ্ৰেণীটো আমাৰ ছাত্ৰীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু দেখা পোৱা গ'ল এই ক্ষেত্ৰত যথেষ্ট আমি ধনাত্মক সঁহাৰি লাভ কৰিছোঁ। ইয়াৰ উপৰিও আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এক্সপ'জাৰ ভিজিটেই হওক বা শিক্ষামূলক ভ্ৰমণেই হওক ইত্যাদিৰ যোগেদি প্ৰাকৃতিক পৰিৱেশৰ লগত তেওঁলোকক পোনপটীয়াকৈ আমি চিনাকি কৰি দিবৰ বাবে লৈ যোৱা হয়। মুঠতে এক কথাত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতি সাধনৰ বাবে আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত অহৰহ প্ৰচেষ্টা কৰি থকা হৈছে। শেষত এটা কথাই কওঁ, এইখন তেজপুৰৰ মাজমজিয়াত থকা এখন বিদ্যালয়। এই তেজপুৰৰ মাজমজিয়াত থকা বিদ্যালয়খন আমাৰ তেজপুৰীয়া ৰাইজৰ অনুষ্ঠান। গতিকে আপোনাসৱৰ সুদিহা পৰামৰ্শৰ যোগেদিহে বিদ্যালয়খনিয়ে আমাৰ আৰু উন্নতিৰ শিখৰত অগ্ৰগতি লাভ কৰিব পাৰিব। ঐতিহ্যমণ্ডিত তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক
সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি তথা শিক্ষা বিভাগে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল মাথো কিতাপৰ শিক্ষাৰে শিক্ষিত নকৰি নিজকে সমাজত সৎ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰি তোলাৰ ক্ষেত্ৰত যিসমূহ শিক্ষাৰ প্ৰয়োজন, যিসমূহ মূল্যবোধৰ প্ৰয়োজন, সেইসমূহ দিয়াৰ প্ৰচেষ্টাও শিক্ষক-শিক্ষয়িত্ৰীসকলে অহৰহ কৰি আহিছে। এই বিদ্যালয়খনিৰ কৰ্তৃপক্ষই বিদ্যালয়খনিক আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন পৰিকল্পনা হাতত লৈছে। এই বিষয়ে আমাক সবিশেষ জানিবলৈ দিয়ে তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অঞ্জনা বৰাই। আমি তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে আমি বিদ্যালয়ৰ অতীত আৰু বৰ্তমানৰ কথাটো আমি প্ৰথমে উল্লেখ কৰিবই লাগিব। কাৰণ আমি জানো বৰ্তমানটো হৈছে অতীতৰ সোঁত আৰু ভৱিষ্যতৰ বাবে এক প্ৰস্তুতি। শিক্ষানুষ্ঠানটাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা। সেয়েহে আমি ভৱিষ্যত পৰিকল্পনা বুলি ক'লে বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাৰে পৰিকল্পনা আৰম্ভ কৰিব লাগিব। তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক গৌৰৱময় অতীত আছে আৰু তেজপুৰৰ চহৰৰ বহুকেইজন গুণী জ্ঞানী উচ্চ শিক্ষাৰে শিক্ষিত উচ্চ পদস্থ বিষয়াৰ শিক্ষালাভ এই তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আৰম্ভ হৈছিলে। বটবৃক্ষস্বৰূপ এই তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰি সমাজলৈ এইসকল ব্যক্তিয়ে সেৱা আগবঢ়াই আহিছে। মধ্যভাগত আমাৰ বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড অলপ নিম্নগামী হৈছিল, তথাপিও সেই অৱস্থাৰ পৰা আমি বৰ্তমানে বহুখিনি শিক্ষাৰ মানদণ্ড উন্নত কৰাত আমি সফল হৈছোঁ আৰু ভৱিষ্যতে বৰ্তমানতকৈও শিক্ষাৰ মানদণ্ড আৰু অলপ উন্নীতকৰণৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ আৰু এই ক্ষেত্ৰত আমি বহুতো আঁচনি পৰিকল্পনা কৰিছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলক আমি এই ক্ষেত্ৰত সচেতন কৰি দিছোঁ, তেখেতসকল নিজেও সচেতন এই ক্ষেত্ৰত। আৰু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিদিনৰ উপস্থিতি আমি নিয়মীয়াকৰণ বাধ্যতামূলক কৰি দিছোঁ আৰু প্ৰতিটো শ্ৰেণীত প্ৰতি সপ্তাহৰ শেষৰ দিনটোত আমি ক্লাছ টেষ্ট অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰি দিছোঁ। অভিভাৱকৰ সভা আমি সঘনাই অনুষ্ঠিত কৰাৰো ব্যৱস্থা কৰিছোঁ। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে আমি বিভিন্ন কাৰ্যৰ ব্যৱস্থা কৰিছোঁ। আশা কৰিছোঁ আমি এই সকলোখিনি প্ৰচেষ্টাৰে শিক্ষাৰ মানদণ্ড উন্নীতকৰণত সফল হ'ম। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আমি যথেষ্ট সচেতন হৈছোঁ। অতীতত আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে বা সভা সমিতি অনুষ্ঠিত কৰিবৰ বাবে এটি প্ৰেক্ষাগৃহৰ একেবাৰে অভাৱ আছিলে, কিন্তু এই অভাৱ আমাৰ বৰ্তমান পূৰণ হৈছে, কিয়নো 1920 চনতে আমাৰ এই বিদ্যালয়ৰে প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত জিতেন্দ্ৰনাথ কলিতাদেৱৰ দিনতে অতীতৰ এই বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ স্বৰ্গীয় ৰাজেন্দ্ৰ কুমাৰ বৰুৱা দেৱৰ নামত তেখেতৰ পৰিয়ালৰ অনুদানত আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অনুদানত বিদ্যালয়ৰ সেই প্ৰেক্ষাগৃহটো প্ৰতিষ্ঠা কৰা হয়। অতি সুখৰ আৰু আনন্দৰ খবৰ যে আমাৰ বিদ্যালয়লৈ অসম চৰকাৰৰ ফালৰ পৰা নতুন গৃহ নিৰ্মাণৰ বাবেও এটি আৰ্থিক সাহায্য মঞ্জুৰ হৈছে। শীঘ্ৰেই এই আৰ্থিক সাহায্যৰ দ্বাৰা আমি নতুন গৃহ নিৰ্মাণ কৰিব পাৰিম। আমি পৰিকল্পনাও কৰিছোঁ ইয়াৰ লগতে যে নতুন গৃহ নিৰ্মাণৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন খেল খেলিবৰ কাৰণে এখন ডাঙৰ খেলপথাৰৰ আমি ব্যৱস্থা কৰিম আৰু লগতে কণ কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে আধুনিক খেল সামগ্ৰীৰ সৈতে এখন চিলড্ৰেন পাৰ্কৰো আমি ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছোঁ। বৰ্তমান আমাৰ বিদ্যালয়ত স্মাৰ্ট ক্লাছৰ ব্যৱস্থা আছে, কিন্তু যেতিয়া গৃহ নিৰ্মাণ হ'ব তেতিয়াতো আমাৰ ৰুমৰ সংখ্যা বৃদ্ধি পাব আৰু সেই ৰুমৰ সংখ্যা বৃদ্ধি পালে আমি স্মাৰ্ট ক্লাছৰ ব্যৱস্থাটো আৰু অলপ উন্নীত কৰিম বুলি আমি এটা চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ বিদ্যালয়ত এই কেইদিনমানৰ আগতেই এইটো বছৰতে নতুন এগ্ৰিকালচাৰ বিভাগৰ ভকেশ্যনেল শিক্ষকৰ নিযুক্তিৰো আমাৰ ব্যৱস্থা হৈছে আৰু ভাবিছোঁ এই নতুন শিক্ষকৰ সৈতে ছাত্ৰ ছাত্ৰীৰ লগত মিলি এখন পাচলি আৰু ফল মূলৰ বাগিচা পতাৰ আমি পৰিকল্পনা কৰিছোঁ। বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ লগে লগে বিদ্যালয়ৰ চৌহদত চাৰিওফালে বেৰাৰ ব্যৱস্থা হ'লে আমি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ বিদ্যালয়লৈ অনাৰো আমি ব্যৱস্থা কৰিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। এই সকলোবোৰৰ ক্ষেত্ৰত আমাৰ প্ৰাক্তন ছাত্ৰসকলে কিন্তু যথেষ্ট সহায় আগবঢ়াইছে, তেখেতসকলক আমি ধন্যবাদ জনাবই লাগিব। আশা ৰাখিছোঁ আমাৰ কষ্টৰ লগতে সকলোৰে সহযোগত আৰু ভগৱানৰ আশীষত এই সকলোবোৰ পৰিকল্পনা বাস্তৱত পৰিণত হোৱাত আমি নিশ্চয় সফল হ'ম। ধন্যবাদ। সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা, বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক
দুলাল চন্দ্ৰ ভট্টাচাৰ্য দেৱকে আদি কৰি যিসকল বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত এক জ্ঞানৰ মন্দিৰ গঢ়ি তোলা হৈছিল, সেই জ্ঞানৰ মন্দিৰৰ বন্তিগছি চিৰকাললৈ উজ্বলি থাকক। এই ঐতিহ্যময়